অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ ভিতৰত গোৰ্খালী জনগোষ্ঠীটো এটা অভিন্ন অংগ। গোৰ্খালী জনগোষ্ঠীয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে এই অসমীয়া গোৰ্খা সম্প্ৰদায়ে আয়োজন কৰা এই তীজ সমাৰোহত উপস্থিত হৈ তেখেতসকলে নিজৰ ঘৰখনৰ কাৰণে, নিজৰ স্বামীৰ কাৰণে যি ব্ৰত ৰাখি তেখেতসকলে যি সমাৰোহ উদযাপন কৰিছে। ইয়াত বিভিন্ন লোককৃষ্টি, সংস্কৃতি, বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা কৰিছে। গতিকে এই অনুষ্ঠানটোত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ আৰু আহি থাকিবলগীয়া দিনতো গোৰ্খালী লোকসকলে অসমীয়া জীৱনৰ অভিন্ন অংগ হৈ অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যাতে কাম কৰি যাব পাৰোঁ, একতাৰে সমন্বয়ে যাতে কাম কৰি যাব পাৰোঁ, তাকে আমি আশা ৰাখিছোঁ। হয়, সামাজিক মাধ্যমত কেইদিনমান আগতে বিজেপি দলত আপুনি যোগদান কৰিব বুলি ওলাইছিলে, কি ক'ব সেই সন্দৰ্ভত? আচলতে সামাজিক মানুহ, গতিকে সামাজিকভাৱে বিভিন্ন ব্যক্তিয়ে, বিভিন্ন সংবাদ মাধ্যমে বিভিন্ন ধৰণৰ কথা বতৰা কৈ থাকে। যিদিনাখন ৰাজনৈতিক কথা বতৰা হ'ব সেইদিনাখন মই নিজেই ঘোষণা কৰিম আৰু তেতিয়া ৰাইজক বিশ্বাস কৰিবলৈ অনুৰোধ জনাম। হয়, সমাগত বিধানসভা কি ক'ব? বিধানসভাৰ আপুনি যদি কোন দলক আপুনি ছাপোৰ্ট কৰিব চাগে, কি ক'ব? আচলতে যিয়ে ভাল কাম কৰে আমি তেওঁকে ছাপোৰ্ট কৰা উচিত। যিসকলে ৰাইজৰ কাৰণে কাম কৰিব, যিয়ে সমষ্টিৰ কাৰণে কাম কৰিব, যিয়ে মানুহৰ কাৰণে কাম কৰিব, আমি সকলোৱে তেনেকুৱা ধৰণৰ ব্যক্তি বা তেনেকুৱা ধৰণৰ কাম কৰা দলক আচলতে আমি ছাপোৰ্ট কৰা উচিত। গতিকে অনাগত দিনত ৰাইজে ৰজা, ৰাইজে যাক ইচ্ছা কৰে তাকে ৰজা পাতিব পাৰে। গতিকে ৰাইজতকৈ উদ্ধত কোনো নাই, ৰাইজে যাক ৰজা পাতিব তেওঁৱে অনাগত দিনত অসমত ৰজা হ'ব। যিহেতু আপুনি এই বিধানসভাত কোনোবা এটা সমষ্টিৰ পৰা আপোনাক ৰাইজে বিচাৰিছে, যিহেতু কি ক'ব? আমি সামাজিকভাৱে কাম কাজ কৰি ভাল পোৱা মানুহ, গতিকে সামাজিকভাৱে নিশ্চিতভাৱে কাম কাজ কৰি যাম। অনাগত দিনত ৰাইজৰ লগত কথা বতৰা পাতি ৰাজনৈতিকভাৱে যদি কিবা পদক্ষেপ ল'ব লগা হয় নিশ্চিতভাৱে ৰাইজৰ লগত কথা বতৰা পাতি আগবাঢ়ি যাম। আৰু মই ব্যক্তিগতভাৱে যেতিয়া এই গোটেই কথাখিনি ঘোষণা কৰিম, নিশ্চিতভাৱে ৰাজনৈতিক কথা বতৰাই হওক বা আন সামাজিক কথা বতৰাই হওক, মই ৰাইজৰ লগত কথা বতৰাখিনি আলোচনা কৰি নিশ্চিতভাৱে ঘোষণা কৰিম আৰু তেতিয়া সকলোৱে আচলতে গোটেই কথাখিনি স্পষ্টভাৱে গম পাব।